গৈ থকা হৈছে পানী বুলিবলৈ আৰু হেল্ল' বেছসকল মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ একদম আজি গাড়ীৰ ওপৰৰ পৰা স্বাগতম জনাইছোঁ একদম বেলেগ এটা ৰূপত আজি ওলাইছোঁ এইফালে বুলেটখন বান্ধি দিছোঁ বুলেটখন একো নাই হোৱা দিয়ক আৰু এইফালে মোৰ লগত আছে কৌশিক আৰু কৌশিকে ধৰি আছে কেমেৰা মই দাঙিছোঁ চাইকেল আৰু মোৰ বুলেটখন আজি গাড়ীৰ ওপৰত তুলি দিওঁ ক'লৈ গৈ আছোঁ কি গম পাই যাব তো গুচি গ'ল বুলেটখন ওপৰত আৰু এইটো হৈছে আমতল তিনিআলি অলপ ইয়াতে ৰৈছোঁ বুলেটখন অকণমান ঠাণ্ডা হৈছে আৰু ধুনীয়াকৈ আছে এইফালে কৌশিক কেনেকুৱা লাগিছে আজি গাড়ীত গৈ আমি গৈ আছোঁ আজি চেপনলৈ বুলি চেপনত শনি পূজা পাতিছে আৰু শনি পূজা গোটেইবিলাক আপোনালোকক আজি দেখাম শেষলৈকে চাব ভিডিঅ'টো আগত ভিডিঅ' চাবি বাগানখনটো প্ৰায় দেখিয়ে থাকে মোৰ ভিডিঅ'ত তথাপিও আকৌ এবাৰ চাই দিয়ক কিমান ধুনীয়া লাগিছে আজি একদম বেলেগকৈ আৰু গাড়ীত ন পূৰা হাৱা চকু দিছে হয়তো মাতটো ভালকৈ অহাই নাই আহি পালোঁ আমি চেপন আৰু চেপনৰ আহোঁতে মানে ৰাস্তা ইমান নেদেখালোঁ কাৰণ প্ৰায় দেখাই থাকোঁ ন এতিয়া ডাইৰেক্ট যাওঁ বোলো পূজা অলপ আগত মাইকৰ মানুহেতো অলপ শুনিছে আৰু এইফালে অলপ আগত গৈ পামগৈ এতিয়া আৰু এইটো ট্ৰেইনটো পাইছে চেপনৰ শনি মন্দিৰটো হৈছে এইটো আৰু তাৰ মন্দিৰটোৰ সন্মুখতে খুব ধুনীয়াকৈ ইয়াত এটা দান পাত্ৰ ৰখা আছে আপোনালোকে আহিলে দান কৰিব পাৰে কিবা কিবি আৰু আমি এতিয়া ওপৰলৈ উঠি যাওঁ খুব ধুনীয়াকৈ আজি মন্দিৰটো সজোৱা হৈছে বহুত বেছি ভাল লাগিছে শনি মন্দিৰটো আৰু ইয়াত আহি এই টিলিঙাটো বজাব পাৰে বজাই দিছোঁ সেইটো হৈছে চেপন শনি মন্দিৰৰ পূজাৰী আজি ইয়াত শনি পূজা পালন কৰা হৈছে অকণমান কিবা এটা কৰিব লাগে ওম সূৰ্যপূজা নমস্তে কাৰ্যপায় নম 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 মধুপতি কৃষ্ণ নমস্তে ওম নীলাঞ্জদর্শন মঙ্গলাঞ্জদ পূর্বস্থানিকর পঞ্চম তথা শান্তি বুদ্ধি ওম তবস দেহায় জ্ঞানস্ত নমস্তে কার্যনায় পুষ্পম ওম শঙ্করায় দেখিছে শনিদেৱৰ এখন ফটো ইয়াত লগোৱা আছে আৰু শনিদেৱতাৰ পৰা এটাই কামনা কৰোঁ যে মোৰ চেনেল যাতে আগবাঢ়ি যায় আৰু আপোনালোকে যাতে মৰম দিয়ে তাই কামনা কৰিছে সেইটো আৰু সোনকালে তোকে ছাবস্ক্ৰাইব কৰি দিয়ক খুব সুন্দৰ পৰিৱেশটো আপুনি দেখিছে আৰু এনেকৈ তললৈ নামি আহি এজোপা খুব বিশাল গছ আছে ইয়াত আৰু এই গছজোপাৰ তলতো আপোনালোকে চাকি তাকি দিব পাৰে ইয়াত ইতিমধ্যে ভক্তসকলে চাকি দিছে ইয়াত জ্বলাব পাৰে আৰু পূজা কৰিব এইফালে ইয়াত কি কৰা আছে মানে টিকেট হেৰি কৰিছে মানে এইটো কাউণ্টাৰ হয় আৰু কোনোবাই যদি দান বৰঙণি দিব বিচাৰে ইয়াত দিব পাৰে আৰু তেওঁলোকৰ নাম লিখি তেনেকৈ দিয়া হয় মানে টিকেট হিচাপত দিয়া হয় আৰু মন্দিৰত পূজা কৰিতো আমাৰ এনেই বাৰু গৰম নুঠে মনবিলাক পূৰা ফৰকাল লাগে মনটো শান্তি লাগে কিন্তু তথাপিও যদি আপোনালোকৰ গৰম উঠে তেন্তে চিন্তা কাৰণ নাই কাৰণ হনুমান মন্দিৰৰ কাষতে আছে এইফালে খুব ধুনীয়াকৈ ভৰি হাতবিলাক ধুব পাৰে ইয়াত আৰু ভৰি হাতবিলাক ধুই আপোনালোকে পূজাত ধুনীয়াকৈ তলৰ ফালে ৰাস্তাৰ পৰা তললৈ নামি আহি ইয়াত মজাকৈ একদম ফেনৰ হাৱা ল'ব পাৰে বহি বহি সেইটোৱে আৰু শনি মন্দিৰ পূজা ভাল লাগিছে বহুত এতিয়া পূৰা ফুল চুট লৈ ল'লোঁ আৰু এতিয়া পূজা লাগিছে ন শনি মন্দিৰত আহি যদি আপোনালোকে চাকি দিব বিচাৰে তেন্তে ওচৰতে দোকানত চাকি পাই যাব এইবোৰ চাকি খুব ধুনীয়া সকলোবিলাক পাব লগতে এইফালে আমাৰ দাদা বহি আছে দাদাৰ দোকানতে চব পাই যাব আৰু ন পূজাৰ চাকি দিব বাবে যিহেতু বেণ্ডপাৰ্টি বজাইছে ন মাতটো ভালকৈ অহা নাই অলপ দূৰত আহি মই আপোনালোকক কৈ দিওঁ যে শনি মন্দিৰৰ লোকেশ্যনটো হৈছে এইডোখৰ চেপনৰ যি দলংখন আছে মোৰ পাছফালে লাগিছে দলংখনৰ এফালে মানে কাষতে আহি চেপন চুবাৰ ৰাস্তালৈ যাওঁতে দলংখন পাৰ হৈ যায় পাছফালে দেখিছে সৰুটো শনি মন্দিৰ তাতে আহিব আপোনালোকে পূজা কৰি এবাৰ সোমাই যাব আৰু পাছৰখিনি মজা আছে সেইখিনি চাই যাব এইফালে দলঙত পূৰা আজি পূজাৰ পতাকা লগাই দিয়া হৈছে যিহেতু ৰাস্তাৰ কাষতে ন গতিকে এইফালে ইয়াত এনেকৈ ধুনীয়াকৈ ৰছী দি দিয়া হৈছে যিহেতু এইটো ৰাস্তা হয় গতিকে এইফালে ধুনীয়াকৈ যাতে পাতিব পাৰে পূজাখন সুচাৰুৰূপে বেলেগ গাড়ীবিলাক আহি আছে আৰু এইটো পৰিৱেশটো খুব ধুনীয়াকৈ ইয়াত বেণ্ড পাৰ্টি বজি আছে আৰু দাদাসকলে খুব ধুনীয়াকৈ বজাইছে সকলোকে এণ্টাৰটেইনমেণ্ট কৰিছে এইফালে আছে মন্দিৰটো
আহিছে? আমি গোলাঘাটৰ পৰা আহিছে। ইমান দূৰ গোলাঘাটৰ পৰা আহি একদম এই গৰমত ইমান ধুনীয়াকৈ বজাই আছে শনি পূজা, ইমান ধুনীয়া আমাক মানে আনন্দ দিছে, বহুত ভাল লাগিছে। দাদাহঁতে খুব ধুনীয়াকৈ বেণ্ড পাৰ্টি বজাইছে আৰু মই নামকেইটা শুনিম। কি হয় এই নাম কি হয়? তাচা বুলি কয়। তাৰপিছত আৰু এফালে আছে এইটো কি হয়? জয়ঢোল বুলি কয়। জয়ঢোল। তাৰপিছত এইটো দাদা ভাংৰা। তাৰপিছত আৰু তেনেকৈ এইফালে দুজন দাদা আছে, এইকেইটা কি হয়? এইটো মাৰ্কেছ। তাৰপৰা এইখন কি বুলি কয়? কেচিঅ'। এনেকুৱাখন বাৰু দেখিছোঁ। তাৰপিছত দাদাহঁতে খুব ধুনীয়াকৈ বজাইছে, ঠিক আছে বজাই দিয়ক। আৰু এতিয়া মোৰ লগত আছে চেপন শনি পূজা য'ত উদযাপন কৰা হৈছে ইয়াৰ উপদেষ্টা শৰ্মানাথ ঘোষ দাদা। আৰু আপুনি এই পূজাখন অকণমান কিবা এটা প্ৰথমে সকলো ভক্তবৃন্দ ৰাইজক আমি শনি পূজা উদযাপন সমিতি হৈ পিনে সকলোকে অভিনন্দন আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ এই শনি পূজা উদযাপন 22টা বছৰ ভৰি দিছে আৰু এই শনি পূজাখন অকল যে হিন্দু ধৰ্মাৱলম্বী সেইটোও নহয়, সকলো জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে আমাৰ এই শনি পূজাখন আমি উদযাপন কৰোঁ। আৰু বৰ্তমান এতিয়ালৈকে আমাৰ মানুহ সমাগম ইমান হোৱা নাই যদিও, কিন্তু গধূলিলৈকে যেতিয়া আমাৰ পূজাৰ আৰতি সন্ধিয়া সময় যেতিয়া হ'ব তেতিয়া মানুহৰ সমাগম যথেষ্ট ইয়াত হয়। আৰু আমি সকলো ৰাইজকে এই ইউটিউব চেনেলৰ জৰিয়তে আমি অনাগত দিনবোৰত এই শনি পূজা উদযাপনত আপোনালোকৰ সকলোৰে সহযোগিতা আৰু বিশেষকৈ কি আছে উৎপল ফুকনকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, ইউটিউব চেনেলকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজিৰ দিনটো সকলো ৰাইজে আমাৰ এই শনি পূজাত উদযাপন সমিতি আৰু সকলোকে ধন্যবাদ জ্ঞাপন কৰি আৰু অনাগত দিনত আপোনালোকৰ সকলোৰে সহযোগিতা কামনা কৰিলোঁ। আৰু আজি এই শনি মহাৰাজে যাতে সকলোৰে শনি দূৰ কৰে আৰু সকলোৰে সুখ শান্তি সমৃদ্ধি বৃদ্ধি কৰে। ধন্যবাদ। আৰু কাৰ্যবিলাক কি লোৱা হৈছে আপোনালোকে? কাৰ্যবিলাক মুঠতে এতিয়া ৰাতিপুৱা আমাৰ পূজা ষ্টাৰ্ট হ'লেই আৰু অলপ পিছতে আমি আমাৰ যোনটো মানে আমাৰ গংগা আহ্বান কৰোঁ, আমি পানী যোনটো আমি আনো মানে নদীৰ পৰা পানী আনি পিনে আমাৰ এই পূজাটো আৰম্ভ হ'ব। অলপ পিছতে এই পূজাটো আৰম্ভ হ'ব। তাৰপিছত আমি আমি গোলাঘাটৰ পৰা আমি আমাৰ অৰ্কেষ্ট্ৰা গ্ৰুপ আহিছে, ৰাতিপুৱা এণ্টাৰটেইনমেণ্ট কৰিবই। আৰু তাৰপিছত সন্ধিয়া সময়ত আৰতি হ'ব। তাৰপিছত আকৌ আমাৰ আৰতি অঞ্জলি হ'বই। তাৰপিছত 8টা বজা 8:30 বজাৰ পিছত আমি শনি পূজাৰ প্ৰসাদ চিন্নি, বিশেষকৈ শনি পূজাৰ প্ৰসাদ চিন্নিটো আমি বিশেষ ইম্পৰ্টেণ্ট দিয়ে। চিন্নি প্ৰসাদ আৰু খিচিৰি প্ৰসাদ বিতৰণ কৰা হ'ব। আৰু 10টা 11টালৈকে আমাৰ এই কাৰ্যক্ৰমে চলি থাকিব। হয়, আৰু গোটেইবিলাক মই ধুনীয়াকৈ আপোনালোকক দেখাই থাকিম। আৰু এইফালে আপোনালোকে দেখিছে কলৰ এইবিলাক থৈ দিছে, লগতে এইবিলাক এনেকুৱা মানে এইবিলাক বালি থৈ দিছে। আৰু এইফালেও আছে পূৰা কেইবাটাও এনেকৈ থৈ দিয়া হৈছে বালি, মানে এইবিলাক ধূপ জ্বলাবৰ বাবে দিয়া হৈছে। যিসকল ভক্ত আহিব ন, ভক্তসকলে আহি ইয়াত ধুনীয়াকৈ ধূপ জ্বলাব পাৰিব, পূজা কৰিব পাৰিব। আৰু কাষতে মন্দিৰটো আছে, ইয়াতো পূজা কৰিব পাৰিব। দি দিয়া আছে ডাষ্টবিন, আপোনালোকে এইটো ব্যৱহাৰ কৰিব। আৰু এই পাতটো আছলি নে নকলি বাৰু? আছলি নকলি বাদ দিয়ক। আৰু এতিয়া আমি যাব লাগে পানী তুলিবলৈ, আৰু সকলো আৰম্ভ হ'ল। ব'লক পানী তুলিবলৈ যাওঁ, আৰু এতিয়া একদম মজা হ'ব। আৰু এওঁলোকে এতিয়া ড্ৰেছ চেছ পিন্ধি আহিলে, এতিয়া আগতকৈ ভাল লাগিব। No. হুলস্থুল পূৰা নাচি থকা হৈছে আৰু পানী তুলিবলৈ অহা হৈছে। শনি পূজা একদম পূৰা মজা, আৰু চাই থকা মজা লাগিছে। আৰু এই যে পুখুৰীটো দেখিছে, ইয়াতে এতিয়া পানী তোলা হ'ব। সকলো আহিছে ধুনীয়াকৈ পানী তুলিব। জল নাই রে, নাম না। না জলের লিগা না, পিস যাবো। পানী তুলিব আহি একদম অৱস্থা বেয়া, একদম পূৰা পানীত কৰিব লৈছিলে। এইটো যি কি নহওক মানে শনি পূজা মেইন আৰু হৈ গ'ল পানী তোলা। আৰু শনি দেৱতাৰ নামত মোৰ কাৰণে কিবা এটা অলপ হৈ যাব। আৰু সেইফালে যাত্ৰা কৰিছে, কিন্তু গৰমত মই যাব নোৱাৰিলোঁ। গৰম হৈছে আৰু পানী দিয়া লাগিব, গতিকে পানী এটা ইয়াৰ পৰা লৈ লওঁ।
পুনৰ সকলো আহি মন্দিৰ পালে আৰু পানীখিনি তাৰ পানী তুলি তাৰ পৰা অনা হ'লে পানীখিনি ইয়াত তেনেকৈ স্থাপন কৰিব। তাৰ পাছৰ পৰা পূজা আৰম্ভ হ'ব, মানে এইখিনি শনিদেৱৰ বাবে আগবঢ়োৱা হ'ব। সেইটোৱে বস্তুটো। দাদাজনে বহুত ভাল কথা এটা ক'লে। এই যে শনি মন্দিৰত যিসকল আহিছে ন, সেইসকলৰ মানে মনৰ আশা পূৰণ হৈছে। এতিয়া মই চাইকেল লৈ আহিছোঁ এইবছৰ, চাইকেল মানে বুলেট লৈ আহিছোঁ আৰু চাইকেল লৈ আহিছোঁ। অহা বছৰ মই বাইক লৈ আহিম, তেনেকৈ তেওঁ কৈছে। মানে বহুত বেছি ভাল লাগিল। তাকে কামনা কৰে, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰে, আশাবাদী আৰু আপোনালোকে যাতে মৰম দিয়ে সেইখিনি। আৰু দিনৰ কাৰ্যসূচীৰ ভিতৰত আপোনালোকক ইমানখিনিয়ে দেখালোঁ। পানী তোলা হৈ গ'ল আৰু সকলো তাৰ পৰা ওলাই আহি আছে আৰু ৰাতিলৈ কিবাকিবি হ'ব। বহুত মজা, মানে ৰাতি ঢেৰ মানুহ হ'ব আৰু ভক্তগণ পূৰা গোট খাব। লগতে আৰু ৰাতি কি কৰা হয়, কেনেকৈ কি পতা হ'ব, শনি পূজা চেপনৰ গোটেইবিলাক আপোনালোকক দেখিম। ৰাতি দেখা মানে ৰাতি হ'লে, কিন্তু মই ৰাতি থাকিব নোৱাৰিলোঁ, ঘৰলৈ গুচি আহিবলগীয়া হ'ল। তাৰপৰা বহুত মানে বেয়া নাপাব বাৰু, ভিডিঅ'বিলাক কৰি দেখাব নোৱাৰিলোঁ। কিন্তু নেক্সট বছৰ ৰাতি গোটেইবিলাক পূজা ধুনীয়াকৈ দেখাম। বহুত ধুনীয়া পূজা হয় ৰাতি। এই যে দেখিছে ৰাতি, মানে এইখিনি ৰাতি বজোৱা হয় এইখিনি। এই ভিডিঅ'টো মই আপোনালোকক দিনৰ শনি পূজা গোটেই বস্তুবিলাক দেখালোঁ, কেনেকুৱা কি নিয়ম হয়। কেনেকুৱা লাগিলে কমেণ্টত জনাব।